वेलकम टू माय यूट्यूब चैनल मोर यूट्यूब चैनल লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকলৈ এটা সৰু ৰেচিপি লৈ আহিছো। ৰেচিপিটো বৰ বিশেষ খাস নহয়। মই কাঠফুলাৰ ওপৰত এটা সৰু সিম্পল ৰেচিপি বনাইছো আৰু মই কেনেকৈ বনাইছো আপোনালোকক দেখুৱাম আৰু আপোনালোকে ধুনীয়াকৈ চাই যাব বুলি আশা ৰাখিলো। কাঠফুলা সকলোৱে বেলেগ বেলেগকৈ বনায় নহয় জানো, তেনেকৈ মইও নিজৰ ষ্টাইলত কাঠফুলা বনাই দেখুৱাম আৰু মইনো কেনেকৈ কাঠফুলা বনাও তেন্তে চাও আহক। এয়া কাঠফুলা মোৰ মিষ্টাৰে লৈ আহিছিলে আৰু মই তাকে বনাও বুলি ভাবিলো। কেৰাহী এখনত কাঠফুলাখিনি থৈ লৈছো আৰু তাতে মই অলপমান নিমখ ছটিয়াই লৈছো আৰু ইয়াতে মই উতলা গৰম পানী দি তিয়াই ৰাখি থৈ দিম। এতিয়া মই গৰম পানী ইয়াতে ঢালি দিছো। এনেকৈ গৰম পানী দি অলপ সময় থৈ দিলে খাবলৈ বহুতেই ভাল লাগে, বহুতেই টেষ্টি লাগে। এতিয়া কাঠফুলাখিনি গৰম পানীৰ পৰা উঠাব সময় হৈ গৈছে। এটা মই বাটি লৈ লৈছো আৰু ইয়াতে মই কাঠফুলাখিনি ৰাখি গৈছো। এয়া আপোনালোকে দেখা পাইছে যে কাঠফুলাখিনিৰ পৰা অলপ কালাৰ ওলাই গৈছে গৰম পানী দিয়াৰ কাৰণে। আৰু এটা কথা আপোনালোকে মন কৰিব, গৰম পানী তিয়াই থোৱাৰ কাৰণে কাঠফুলাখিনিত পানী বহুত সোমাই যায়। তেতিয়া এটা কাম কৰিব লাগিব, কাঠফুলাখিনি হাতেৰে চেপি ল'ব লাগিব। এয়া মই ধুনীয়াকৈ হাতেৰে চেপি ল'লো। কাঠফুলাখিনি চেপি ল'লে কাঠফুলাখিনিৰ পৰা ধুনীয়াকৈ পানী আঁতৰি যায়। দেখিছে নহয় আপোনালোকে কিমান ধুনীয়াকৈ পানীখিনি ওলাই গ'ল। এতিয়া মোৰ কাঠফুলাখিনি বনাব পৰা হৈ গৈছে। ইয়াৰ পাছতে মই এটা কাম কৰিছো, কাঠফুলাবিলাক মই হাতেৰে চিৰিকৈ ফালি লৈছো আৰু এনেকৈ খাই মই বহুত ভাল পাওঁ। সেইকাৰণে আজি এনেকৈ বনাও বুলি ভাবিলো আৰু আপোনালোককো দেখুৱাও বুলি ভাবিলো। প্ৰথমতে মই এখন কেৰাহী পাতি লৈছো। কেৰাহীখন গৰম হৈ যোৱা তাৰ পাছত মই অলপমান তেল দি দিছো আৰু তেল মই জোখমতে দি লৈছো। এটা সৰু সাইজৰ পিয়াজ কাটি দিছো। পিয়াজখিনি দিয়াৰ পাছতে মই অলপমান লৰাই দিছো আৰু ইয়াতে অলপমান মই আদা নহৰু খুন্দি দি দিছো। আকৌ অকণমান লৰাই দিছো। অৱশেষত কাঠফুলাখিনি দিব সময় আহি গ'ল আৰু মই কাঠফুলাখিনি ধুনীয়াকৈ দি দিছো আৰু অলপমান লৰাই দিছো ধুনীয়াকৈ। সোৱাদৰ কাৰণে জোখমতে অকণমান নিমখ দিছো আৰু অকণমান হালধি দিছো। গোটেইখিনি আকৌ এবাৰ মই লৰাই দিছো। কাঠফুলাখিনি প্ৰায় হৈ গৈছে আৰু ইয়াতে কেঁচা জলকীয়া দুটামান কাটি দি দিছো যাতে জ্বলা হৈ খাবলৈ। এয়া মই বনোৱা কাঠফুলা খাব পৰা ৰেডি হৈ গৈছে। খাবলৈ বহুতেই ভাল হৈছিল আৰু মাংসৰ দৰে হৈছিল। এটা সিম্পল ৰেচিপি যিটো আপোনালোকে সহজভাৱে বনাই খাব পাৰিব। মই অকণমান হাতেৰে চুই দেখাই দিছো কিমান ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। আজি মোৰ কাঠফুলা ভাজি ৰেচিপিটো কেনেকুৱা লাগিলে আপোনালোকে জনাবলৈ নাপাহৰিব। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি ল'ব যাতে মোৰ ভিডিঅ'বিলাক আপোনালোকে পাই থাকে।